हेलो एवरीवन, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লে। আপোনালোকে চাগে দেখি গম পাইছে মই আজি খানা বনামছো। এয়া লৈ লৈছোঁ কলডিল, পাহাৰীয়া কলডিল বুলি কয়। তাৰপৰা এয়া ভালকৈ কাটি ল'ম। এতিয়া এয়া কাটি কৰি ল'লোঁ। কাটি লৈ এতিয়া নিমখেদি ভালকৈ ধুই ল'ম। গোটেইখিনি আপোনাৰ হাতখিনি দেখিছেনে? ক'লা ক'লা হৈ গৈছেগৈ মোৰ গোটেই আঙুলিবোৰ ক'লা হৈ গৈছে। ইয়াত আইৰণ থাকে। এতিয়া মছলা অলপমান পিচি লওঁ। এয়া গোটা ধনিয়া লৈ লৈছোঁ। গোটা ধনিয়া দিলে মানে টেষ্টটো বৰ ধুনীয়া আহে। তাৰপৰা নহৰু গুচাই লৈছোঁ, বাকলি নাই আৰু কাৰণ মিক্সিত দিলে বাকলিবোৰ এনেও মিহি হৈ যায়। তাৰপৰা আপোনাৰ গোটেইখিনি দি ল'ম। আৰু এয়া ছাইডতে দেখিছে ৰঙা জলকীয়া লৈ লৈছোঁ। ৰঙা জলকীয়া আপোনাৰ 4টা লৈ লৈছোঁ। জ্বলা হ'ব বাৰু। তাৰপৰা পিঁয়াজ অকণমান কাটি লৈছোঁ। এই গোটেইখিনি দি এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। গেছতে কেৰাহী পাতি লৈছোঁ। এতিয়া তেল গৰম হোৱালৈকে। তাৰপৰা পিঁয়াজ, তাৰপৰা তেজপাত লৈ লৈছোঁ ছাইডতে। মাংসখিনিও ধুই ল'লোঁ। ইয়াতে তেলতে তেজপাত দি দিলোঁ, পিঁয়াজ দি দিলোঁ। অকণ ৰঙাকৈ ভাজিম পিঁয়াজখিনি। মাংসখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙা হোৱাকৈ ভাজিলোঁ। তাৰপৰা মাংসখিনি দি দিলোঁ। এতিয়া মছলাখিনি যিখিনি পিচি থৈছিলোঁ সেইখিনি দি দিলোঁ। মছলাখিনি লগতে ভাজিলে টেষ্টি আহে। এতিয়া হালধি অনুমান কৰি যিমানখিনি লাগিব সিমানখিনি দি দিলোঁ। সেইখিনি ভালকৈ লৰাই ল'ম, হালধিখিনি মিক্স হোৱালৈকে। ধুনীয়াকৈ হালধিখিনি মিক্স হৈ গ'ল। আৰু অকণমান হালধি দি ল'লোঁ, কালাৰটো অহা নাছিলে। কমকৈ হালধি দিলে কিবা বগা বগা হৈ থাকে, মাংসখিনি দেখিবলৈ বেয়া লাগে। চ' হালধিটো জোখ মানে অনুমান কৰি যিমানখিনি লাগিব সিমানখিনি দিলে ভাল লাগে। গেছৰ ষ্টিমটো অকণ বঢ়াই দিলোঁ কাৰণ ভাজিব লাগিব যে। ইয়াতে জিৰা, মই গোটা জিৰা নাই দিয়া, পেকেট জিৰা ল'লোঁ। 2 চামুচ মানে হ'ব, মই চামুচেদি জুখি দিয়া নাই। এইখিনিও এতিয়া মিক্স কৰি ল'ম। ধুনীয়াকৈ হিলাই মিক্স কৰি, মোৰ কেৰাহীয়ে পৰি গৈছিলেগৈ ইমানে মিক্স কৰিছোঁ। কালাৰটো আহিয়ে গৈছে দেখিবলৈ। এতিয়া অকণমান মিট মছলা দি দিছোঁ। মই মিট মছলাটো মাজতে দিওঁ, কিছুমানে লাষ্টত দিয়ে, মই ভাগতে মানে প্ৰথমতে দিওঁ। তো ফ্ৰাই হৈ স্মেলটো বৰ ধুনীয়া ওলায়। এনেকৈ ভাজি চাবচোন বাৰু মিট মছলাটো মাজতে দি। প্ৰায় মাংসখিনি হৈছেগৈ আৰু এইখিনি মানে পূৰা ৰঙা হৈ যোৱালৈকে ভাজি ল'ম। মছলাখিনিও ফ্ৰাই কৰি দিম। কলডিলখিনি দিয়াৰ আগতে মানে ভালকৈ ভাজি ল'ম। কালাৰ দেখিছেনে? এয়া পূৰা ৰঙা ফ্ৰাই হৈ গ'লগৈ। মাংসখিনি হৈ গৈছেগৈ প্ৰায়। এতিয়া কলডিলখিনি দি দিছোঁ। ভালকৈ মিক্স কৰি ল'ম। এয়া মিক্স কৰি দিলোঁ কলডিলখিনিৰ লগতে। দেখিছেনে? কলডিলখিনি পূৰা মিক্স হৈ গ'লগৈ মাংসখিনিৰ লগতে। এতিয়া আকৌ অকণমান দেৰি মই ঢাকি দিম। ঢাকি দি এইখিনি সিজিবলৈ দিম কলডিলখিনি।
প্ৰায় হৈ গৈছেগৈ। 20 মিনিটমান মই এনেকৈ থৈ দিলোঁ, এয়া হৈ গ'লগৈ। অকণ পানী দি দিছোঁ, পানী দি আৰু অকণমান সিজাই দিম, কাৰণ পানী নহ'লে জোল নহ'ব, আৰু কলডিল হেনো জোলকৈ খাব লাগে, তেতিয়া বেছি ভাল। অকণমান বেছি নিদিওঁ, অকণমান জোল বনাম। ভালকৈ হিলাই দিছোঁ, আকৌ অকণমান দেৰিৰ কাৰণে ঢাকি থৈ দিম, তাৰপিছত খাব পাৰিম আৰু। এইখিনি এতিয়া উতলিব, উতলালৈকে এনেকৈ ঢাকি থৈ দিম। আমাৰ কলডিল হৈ গ'ল, এতিয়া ধুনীয়াকৈ সজাই দিম। ভাত লৈ লৈছোঁ, নেমু টেঙা লৈ লৈছোঁ, পিঁয়াজো দুডোখৰ লৈ লৈছোঁ। তাৰপৰা মই বনালোঁ এক্সট্ৰাকৈ দাইল, এয়া বিলাহী চাটনি, এয়া কলডিল, এয়া মোৰ আজি খানা।